তোমার সেখান চ্যানেল জ্ঞানী ব্লগ হ্যাঁ দোস্ত আহি মাঘৰ বিহু পাই গ'ল হ্যাঁ দোস্ত কালি খানা খোৱা দিন একদম মানে হ্যাঁ দোস্ত ইবাৰ নাৰিকলৰ দাম বহুত হৈছে 200 টাকা দোস্ত বেছি আনা নাই 5টা আনিছোঁ হ্যাঁ দোস্ত বিহুত আমাৰ মাহুন পিঠা বনাইছে এতিয়া পিঠাগুড়ি খুন্দি আছে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ হ্যাঁ দোস্ত ঢেঁকীৰ মাত শুনিছা নে চাওক চাওক ঢেঁকী দিছে পুৰা হ্যাঁ দোস্ত মাঘৰ বিহু এতিয়া আমি পিঠা বনাম আহক চাব হ্যাঁ দোস্ত আপোনালোকে মাকৰাই খুন্দিছে আমি কিন্তু খুন্দি চুন্দি ৰেডি তিলৰ লাড়ু পিঠা চিঠা গোটেই আছে দোস্ত হে ছোৱালীবিলাকে পিঠা বনাইছে নে বনা নাই যদি বনাব এতিয়া আমি বনাম পিঠা আহক হে দোস্ত আমাৰ মায়ে এইবিলাক তিলৰ পিঠা নাৰিকলৰ পিঠা মানে ধুনীয়াকৈ বনাই হে দোস্ত আমাৰ মানে তেলৰ পিঠা বনাইছে চাওক হে দোস্ত জুইত বনালে মানে পিঠাখিনি খোৱা ধৰে দোস্ত আৰু চাওক ধুনীয়া পিঠা নাৰিকলৰ পিঠা বনাইছে আৰু তিলৰ পিঠা বনাব তিল হে দোস্ত এইবিলাক গুড় দেখিছে দোস্ত হে দোস্ত কালি জব্দ খানা হ'ব হাঁহ মুৰ্গী পুৰা ৰহৰ দাল একদম মাৰি দিম পুৰা হে দোস্ত আপিবিলাক মানে পিঠা বনাইছে না বনোৱা নাই বনাব দোস্ত একদম পুৰা জুইত বনাইছে পিঠা খাবলৈ মোৰ মন গৈছে দোস্ত খাওঁ নেকি নাখাওঁ এবাৰ দিয়ক চাওক হে দোস্ত কি ধুনীয়াকৈ পুৰা একদম হে দোস্ত ৰ'বা এই তিল আৰু নাৰিকল মিলাইছে এইবিলাক গুড় মানে সেই কৰি দিছে কি বলে কয় নাৰিকল ভাজিছে দোস্ত নাৰিকল ভাজিছে নাৰিকল গুড় সেইবিলাক কৰি যায় পিঠাগুড়ি একদম হে দোস্ত ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ হে দোস্ত আমাৰ চিৰা তিৰা সুধিছে হে দোস্ত গোটেই মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দোস্ত বাই বাই আপোনালোকে পিঠা চিঠা খাব বাই বাই যদি পিঠা বনাব নোৱাৰে মোৰ ব্লগটো চাব বাই বাই